লকডাউন যদি কেতিয়া শেষ হ'ব ঘৰত থাকি আমিনে লগাইছি কিবাকে অফিচটো খুললি একে শান্তি পাওঁ হৈছোঁ মই ঘৰত চলি খেনখেনিয়ে শুনবি নে মাকৰ পেন পেনিয়ে শুনবি বাপৰে ইমান দাঁত কচি থাকে উফ হ'লে আজি কাৰণে আৰু নৰো বিৰাট ভাগৰ লাগছে বোলো শুনছানে পানী এগিলাচ দিয়া বৰ পিয়া লাগছে মানে কি কব ঘৰৰ সমস্ত কাম ময়ে কৰো জানেনে আমাৰ আৰু তিনি কুত্তাৰে লৰচৰ নকৰে এতিয়া আকৌ ভাত বনাবলৈ আছে এই দেখানি আপুনি কি ভাত বনোৱা মাথা মাৰি আছে হা ৰেচিপি এটা আপোনাক কৈ আছো সেইটোৱে বনা খাব কম সময় এটা হ'ব আৰু কষ্টও কম হ'ব আপোনাৰ হয় নেকি শৰ্মানী কওকচোন পিছে আপুনি কণী 5টা ল'ব চেনি বাতি ল'ব আৰু ঠিক আছে শৰ্মানী মই বনাও ৰ'ব শৰ্মানীয়ে মোক শিকাব যেন মই একো নাজানো হে আজি মই এটা নতুন ৰেচিপি বনাম হৰি নতুন ৰেচিপি এটা বনাইছো খাই চাওক কেনে লাগে দিয়া খাই যাও বাকী বাৰ ৰংটো কিন্তু বিৰাট ধুনীয়া হৈছে নাইছে একো নাই আকৌ হে হয় দিয়া কি বনাইছা তুমি এইবিলাক নিমখ জ্বলা ইমান বেছি হা কিনো হ'ল চেনি জেগাত নিমখ দিলো আৰু হালধি জেগাত জলকীয়া গুড়িহে দিলো কি জানি এইবিলাক খুৱাই মোক মাৰবা খুজিছা নেকি তুমি বেয়া নাপাব দিয়ক বনাওঁতে কিবা খেলি মেলিয়া হ'ল কি জানি আয়ু কি পেটৰ কামো কাৰ মূৰা খুৱালাই মোক মিনিটে পায়খানা দিব লগা হৈছে মোৰ আয়া নেক্সট পেচেণ্ট সোমাই আহক আয়ু কি হ'ল আপোনাৰ কওকচোন ছাৰে বনোৱা ৰেচিপি খাই মোৰ পেটৰ কামোৰ এতিয়ালৈকে 10 বাৰ পায়খানা গ'লো ছাৰ হা এনেকুৱা কি ৰেচিপি বনালে যাৰ কাৰণে আপুনি পায়খানা যাবলগীয়া হ'ল সেইবোৰ একো নাজানো ছাৰ মাত্ৰ মোক কিবা এটা ঔষধ দিয়ক নহ'লে মোৰ আকৌ ইয়াতেও যাব পাৰে ছাৰ ৰ'ব টেনশ্যন ল'ব লগা একো নাই এই খোলত থকা ঔষধটো খাই দিয়ক ঠিক হৈ যাব আপোনাৰ দিয়ক ছাৰ খাই দিওঁ মই ছাৰ ঔষধ খাতে সোপাটো পেটৰ ভিতৰত সোমাই গ'ল এতিয়া মোৰ কি হ'ব হে চিন্তাৰ একো কাৰণ নাই কালি আপুনি পায়খানা কৰোঁতে সোপাটো ওলাই যাব সেইটো ধুই আকৌ কালি আপুনি মোক দি থৈ যাব ঠিক আছে ডক্তৰ আজিলৈ আহিছোঁ পিছে ঠিক আছে সোপাটো আনিবলৈ নাপাৰিব দেখা ভাল পাইছেনে পাইছোঁ দিয়ক ছাৰ পিছে সোপাটো ওলাওঁতেহে বৰ কষ্ট হ'ল লওক আপোনাৰ সোপাটো হা আগতে এনেকুৱা বহুতৰ হৈছে বহুতৰে ঔষধ খাওঁতে এই সোপাটো গিলাই গৈছে কিন্তু সকলোৱে মোক এই সোপাটো ধুই কাৰণে দি থৈ যায় সেইকাৰণে এই সোপাটোৰে দিয়ে চলাই আছো মোৰ কাম হে কি ক'লে ডক্তৰ হৰি আপোনাক তাৰমানে বেলেগৰ পায়খানাৰ হে চালি ৰেচিপি মকা কৈ মকা কৰলি হে